ট্ৰিপল আঁচনি ল'ৰা ছোৱালীসকলক চেক বিতৰণ কৰা যেটো আজিৰ এই সভাত উপস্থিত আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু উপস্থিত আছে আমাৰ সেন্ট্ৰেলৰ গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ আমাৰ মন্ত্ৰী আমাৰ মাৰ্গেৰিটা ডাঙৰীয়া পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়া আৰু অসমৰ আসাম এছেম্বলিৰ স্পিকাৰ আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আৰু অসমৰে কেবিনেট মন্ত্ৰী আমাৰ চৰণ বড়ো ডাঙৰীয়া আৰু অসমৰে উপস্থিত আমাৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ডেপুটি স্পিকাৰ আমাৰ বিজিত গৰা ডাঙৰীয়া আৰু উপস্থিত আমাৰ এমএলএ বৰ্মা সমষ্টিৰ এমএলএ আমাৰ বডোচা ডাঙৰীয়া আৰু বিটিচিৰে এছেম্বলিৰ স্পিকাৰ আমাৰ ত্ৰিদীপ দৈমাৰী ডাঙৰীয়া আৰু ভবানীপুৰ সমষ্টিৰ এমএলএ আমাৰ ফণী তালুকদাৰ ডাঙৰীয়া আৰু আমাৰ প্ৰাক্তন আসামৰ কেবিনেট মন্ত্ৰী আৰু বিটিচিৰ এতিয়া এমচিএলএ ৰেখাৰাণী বাইদেউ বিৰাট আলহী আছে বিৰাট আছে না হ'ব তো যেন হওক আমাৰ যিখিনি আছে সকলোকে মই স্বাগতম জনাইছোঁ আজি এই মঞ্চত আমাৰ সকলোৱে জনপ্ৰিয় নেতা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেহেতু আছে আমি প্ৰথমতে বিটিচি বাকী ৰাইজৰ হৈ মই ধন্যবাদ যাচিছোঁ যে সঁচাকৈ আজি তামুলপুৰ জিলা ওদালগুৰি জিলা আৰু বাক্সা জিলাৰ যিখিনি যুৱক যুৱতীসকলক আমাৰ ট্ৰিপল আঁচনি দ্বাৰা দি যিখিনি বেনিফিচিয়াৰীসকলক চেক বিতৰণ কৰিবৰ কাৰণে আজি যিটো সভা খুব গুৰুত্বপূৰ্ণ সভা আৰু আমি ভাবোঁ যে আমাৰ যিখিনি আমাৰ বেনিফিচিয়াৰীসকলে আজি এই CM ট্ৰিপল যিটো আঁচনি সেইটো পাব ইয়াৰ দ্বাৰা দি নিশ্চয় আপোনালোকৰ যিটো আশা আকাংক্ষা নিশ্চয় পূৰণ কৰিব পাৰিব বুলি মই বিশ্বাস কৰোঁ আৰু আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ সকলো শ্ৰেণী বা সকলো ৰাইজক সকলো জাতি জনগোষ্ঠীক যেনেকৈ মৰম কৰি পেলাই বহুত আঁচনি লৈ আছে যেনেকৈ নিযুত মইনা আঁচনি বা CM ট্ৰিপল বা আমাৰ অৰুণোদয় আঁচনি বা আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যেনেকৈ আঁচনি লৈ পেলাই অসমৰ উন্নতিৰ কাৰণে আগবঢ়াই লৈ যাবৰ কাৰণে যেনেকৈ হাতত লৈ আছে বা কাম কৰি আছে নিশ্চয় ইয়াৰ দ্বাৰা দি আমাৰ অসমটো বহুত আগবাঢ়ি যাব বুলি আমি বহুত বিশ্বাস আছে আৰু যেনেকৈ চিন্তা কৰিছে ৰাইজে এনেকুৱা ধৰণত আমাৰ CM ছাৰে কাম কৰি আছে তো আমি ভাবোঁ যেহেতু আজিৰ দিনত যিটো যুৱক যুৱতী আপোনালোকৰ ওপৰতে আমাৰ ভৱিষ্যতটো চবে আমি জানো আমাৰ দেশ বা আমাৰ এই অসমটো আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব তো সেইখিনি কথা যে আমাৰ ভৱিষ্যত আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব যদি আপোনালোকক যদি চৰকাৰ হিচাপে একো যদি সুবিধা দিব নোৱাৰে তেতিয়াহ'লে আমি আপোনালোকৰ ওপৰত একো আশা কৰিব নোৱাৰে সেইকাৰণে আমাৰ CM ছাৰে অসমৰ যিমান যুৱক যুৱতীসকল আছে বা অসমৰ যিমান আই মাতৃসকল আছে বা অসমৰ নিযুত মইনা আঁচনি দি বা বিভিন্ন ধৰণৰ আঁচনি দি অসমখন যেনেকৈ আগবঢ়াবৰ কাৰণে চেষ্টা চলাই আছে নিশ্চয় এইটো সম্পূৰ্ণ হ'ব আৰু আপোনালোকেও
নিশ্চয় CM ছাৰে যিটো উদ্দেশ্য লৈ পেলাই এই আঁচনিবিলাক আপোনালোকৰ কাৰণে দি আছে নিশ্চয় আপোনালোকেও সহায় কৰিব বুলি মোৰ এটা বিশ্বাস আপোনালোকক যেনেকৈ সহায় কৰি আছে চৰকাৰে নিশ্চয় আপোনালোকেও কাম কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিব বুলি মোৰ এটা বিশ্বাস बुंनाया जादोंना जायाखै आं बुंनाया মই কোৱাটো কিবা ভুল হৈছে নেকি কোৱা নাই না নংগौना नङा बुंनायफ्रालाय হয় না নহয় মই কোৱা কথাবিলাক আঁচনি এনে দিছে আপোনালোকে সহায় কৰিব জানিব লাগিব আৰু পাই থাকিব আপোনালোকে সহায় কৰিলে আজি যি দিছে ইয়াতকৈ নিশ্চয় ডাবলো পাব পাৰে জানে মৰম কৰিছে আপোনালোকেও মৰম কৰিব জানিব লাগিব মই হিতৈ কৈ আছো BTC নিৰ্বাচনতো মই কৈ আছো আপোনালোকে আমাক যেনেকৈ মৰম কৰিছে মইও আপোনালোকক মৰম কৰিম বুলি কৈ আছে কোৱা নাই মনত আছে না নাই মই নাজানো দে সঁচাকৈ আপোনালোকে BTC নিৰ্বাচনত সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ ৰাইজে আমাক যেনেকৈ চৰকাৰ বনোৱাৰ ক্ষেত্ৰত সহায় কৰিছে মইও পাহৰি নাযাম বুলি কৈছে মইও যিমান পাৰে আপোনালোকক সহায় কৰিবৰ কাৰণে চেষ্টা চলাই যাওঁ কথা সেইটোৱেই না একো বনাব নালাগে পাই আছে 1000 কোটি কি কৰিব ৰাস্তা বনাম না কত পাহাৰ বনাব বনাম মই যদি পাহাৰ বনাব লাগে বনাম দে খোলে হল আপোনালোকে নাই স্যার আমাক একো ৰাস্তা থাস্তা নালাগে পাহাৰ বনাই দে বনাই দিম এতিয়া গভৰ্ণমেণ্টৰ আসামৰ পৰা আমি পইচা পাইছে 1000 কোটি পাব আমি CM ছাৰটো নকব না আপুনি এইটো বনাব বুলি আমাক নকব না পয়সা দিছে আপনি কি বনাব বনাই ললে হল নাকি ঠিক আছে হব পাই যাব কিন্তু মই কৈছো আপোনালোকে ঠিক হলে আমাৰ দেশটো বাঁচিব আৰু ভাল হ'ব বাস কথা এইটোই পয়সা লৈ ফেলে বেকাৰত ইউজ কৰি থাকিলে কেনেকৈ হ'ব ভালত ইউজ কৰক ভাল কাৰণে দিছে আপোনালোকৰ ওপৰতে সব নিৰ্ভৰ কৰিব তো সেইখিনি কথা আপোনালোকে যেটো বেলেগ উদ্দেশ্য লৈ পেলাই আহিছে এইটো অলপ পিছতে হ'ব সেইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰিছো থ্যাংক ইউ ধন্যবাদ